নমস্কাৰ বন্ধু-বান্ধৱীসকল বাস্তুশাস্ত্ৰৰ অনুসৰি বিচনাত পৰা এনেধৰণৰ বিচনা চাদৰে আপোনাৰ বেয়া সময় আনিব পাৰে। বিচনাত পৰা এনে চাদৰ নকাৰাত্মকতাৰ প্ৰতীক বুলি মনা হয়, যি আপোনাৰ ভাগ্য বেয়া কৰাৰ বাবে যথেষ্ট। গতিকে এনেধৰণৰ বিচনা চাদৰ কেতিয়াও নাপাৰিব। এনে কৰিলে আপুনি ৰাহু কেতুৰ দ্বাৰা গ্ৰস্ত হ'ব পাৰে। তেন্তে আহক জানো ইয়াৰ বিষয়ে। প্ৰথমে যিকোনো পৰিস্থিতিতে আপুনি বিচনা চাদৰখন কোচ খাব নিদিব। বিশৃংখল আৰু কোচমোচ হোৱা বিচনা চাদৰ ৰাহু কেতু শনিৰ বেয়া দৃষ্টি পৰে আৰু এনে কৰিলে দুখ লাগে। ইয়াৰ প্ৰভাৱ পোনে পোনে ঘৰৰ মুখিয়ালজনৰ ওপৰত পৰে, যিয়ে ধন অৰ্জন কৰে। বিচনাত পৰা চাদৰখনে আপোনাৰ টোপনি, স্বাস্থ্য তথা ধনৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে পৰিষ্কাৰ পৰিপাটি বিচনা চাদৰহে বিচনাত পাৰিব লাগে। যাৰ বিচনা বিশৃংখল হৈ থাকে, তেওঁৰ কুণ্ডলীত ৰাহু কেতু শনি ভাৰী হৈ পৰে আৰু তেওঁৰ ভাগ্য বেয়া হৈ পৰে। গতিকে কোচমোচ খাই থকা চাদৰত কেতিয়াও শুব নালাগে। ৰাতিপুৱাই বিচনাত পৰিষ্কাৰ পৰিপাটি বিচনা চাদৰ পাৰিব লাগে। দ্বিতীয়তে, বিচনা চাদৰত বাঘ, সিংহ ইত্যাদি হিংসুক জন্তুৰ ছবি যদি থাকে, তাত হোৱা ব্যক্তিৰ টোপনি কেতিয়াও পূৰ নহয়। এনে ছবিয়ে নকাৰাত্মক শক্তিক আকৰ্ষিত কৰে, যিটো আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। লগতে ফটা বিচনা চাদৰে ব্যক্তিৰ ভাগ্যত বাধাৰ সৃষ্টি কৰে। এতিয়া জানো আহক বিচনা চাদৰ কেনেকুৱা ৰঙৰ হোৱা উচিত। এক ৰঙৰ বিচনা চাদৰ অতিকৈ ভাল বুলি মনা হয়। বগা চাদৰে ভাল টোপনি প্ৰদান কৰে, যিটো বহুতো শুভ। হালধীয়া তথা সেউজীয়া চাদৰে দুখৰ পৰা বচাই ৰাখে। ৰঙা বিচনা চাদৰে মনত প্ৰেমৰ জোৱাৰ আনে। কিন্তু মনত ৰাখিব, একেবাৰে ক'লা ৰঙৰ বিচনা চাদৰ কেতিয়াও বিচনাত নাপাৰিব, বিশেষকৈ পতি পত্নীৰ ৰুমত।